বহুত দিনৰ মূৰত ব্লগ এটা বনাবলৈ লৈছোঁ। ক'ত যাম কি কৰিম সকলোখিনি আপোনালোকক দেখুৱাই যাম। আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ চাই যাব। এয়া আমি আহি আছোঁ বিহপুৰীয়ালৈ বুলি। বিহপুৰীয়াৰ ধূনাগুৰিত মোৰ ডাঙৰ বাইদেউ আৰু ভিনদেউৰ ঘৰ, আৰু তালৈ আমি কি কাৰণেনো আহি আছোঁ সকলোখিনি দেখুৱাম, আপোনালোকে ভিডিঅ'টো চাই যাব। আহি এয়া লালুক পালোহি। তেখেত অকণমান নামি গৈছে আৰু মই ইয়াতে বহি আছোঁ। আৰু এয়া আহি আমি আমাৰ ডাঙৰ ভিনদেউ ঘৰ পালোহি। এয়া মাজত বহি থকাজন মোৰ ডাঙৰ ভিনদেউ। তেখেত এজন শিক্ষক আছিল। আজি তেখেতে 80 বছৰত ভৰি দিছে। সেয়েহে সকলো শুভাকাংক্ষী আহি তেখেতৰ জন্মদিনটো উদযাপন কৰিছে। আৰু ভিনদেউৰ কাষতে এয়া ওচৰতে বহি আছে তেখেতৰ খুৰাক, এসময়ৰ শিক্ষামন্ত্ৰী শ্ৰীযুত প্ৰেমধৰ বৰা ছাৰ। ভিনদেউৰ জন্মদিনটো কিছু অংশ মই ভিডিঅ' কৰি ৰাখিছিলোঁ আৰু তাকে আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। দুৱাৰ পৰা এতিয়া ৰিটায়াৰ হোৱালৈকে ক'ব আমাৰ বিদ্যালয়খনৰ আমাৰ ষ্টাফে তেখেতৰ প্ৰতি কেনেকুৱা চেনেহ কৰে, সেইকাৰণে এতিয়া আমাৰ তাত থকা অনুষ্ঠানবিলাকত কোনো কাৰণে ৰেহাই নাপায়। নাই সৰস্বতী পূজা, নাই পঠাই থাকিব একেধৰণে, তেতিয়াহ'লে কাম কৰিব পাৰি। হঠাতে যদি সলনি কৰি দিয়ে তেতিয়াহ'লে ৰাজ্যিকত গৈ তেওঁ চিনাকি হওঁতে 2 বছৰ যাব। কথা করে কোনো পাত্তা নেই। বিপরীতে গভীর আস্থার মোর গান কল্পনা বিলাসর বিপরীতে হয়তো প্রশস্তির মোর গান বহু আস্থাহীনতার বিপরীতে গভীর আস্থার আমি করা করিতে মূর্ত একটি মধুর কিশোর মোর করা করিতে মূর্ত একটি মধুর কিশোর কি গান জাগ জনৈক সংগ্ৰামী সৈনিকৰ মহাপ্ৰাণ গান বহু আস্থাহীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান। জীবনৰ জ্যোতি প্ৰভাত তাৰি গান হকে ধন্য হকে সমবেত কণ্ঠ গণ্য ধ্বংসমুখী দৃষ্টিভংগী মনোমালিন্য হিয়া নহয় মোৰ গানৰ লক্ষ্য আমাৰ এই নহয় ভবিষ্যতে যে থাকি করে মোর গান বহু বাধার প্রাচীরের বিপরীতে তীব্র গতির গান বহু আস্থাহীনতার বিপরীতে গভীর আস্থার গান। মোর গান বহু আস্থাহীনতার বিপরীতে গভীর আস্থার গান বহু আস্থাহীনতার বিপরীতে গভীর আস্থার গান। স্মৃতি হিচাপে ভিনদেউৰ জন্মদিনৰ কিছু ভাল লগা মুহূৰ্ত কেমেৰাত বন্দী কৰি ৰাখি আপোনালোকৰ আগতো শ্বেয়াৰ কৰিলোঁ। পুনৰ এটা নতুন ভিডিঅ' লৈ আপোনালোকৰ ওচৰলৈ অহাৰ প্ৰতিশ্ৰুতিৰ আজিৰ এই ভিডিঅ'টো ইমানতে সামৰিবলৈ বিচাৰিছোঁ। ভিডিঅ'টো চাই কেনে পালে কমেণ্ট কৰি জনাব। ভিডিঅ'টো যদি চাই ভাল পালে লাইক আৰু শ্বেয়াৰ কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে আপোনালোক সকলোকে মই অশেষ ধন্যবাদ জনালোঁ।